নমস্কাৰ সকলোলৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। ঘৰৰ পৰা অলপ দূৰৈতে পাতিছে সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ। মানুহজনে ক'লে ব'লা আজি মহোৎসৱৰ পৰাই আহোগৈ। মই আৰু কথাষাৰ শুনি ৰৈ নাথাকিলোৱে, লগে লগে ওলালোৱে আহিবৰ কাৰণে। পিছে মই মাকো লগ নধৰা নহয়, মাকো লগ ধৰিছিলোঁ, কিন্তু ঘৰত কিছুমান কাম থকাৰ বাবে মা আহিব নোৱাৰিলে। কিমান যে কষ্ট হয় নহয় পোহৰক কেমেৰাৰ ফালে চোৱাবলৈ, কি কৰিব উপায় নাই, সৰু ল'ৰা যিহেতু তাৰ যেতিয়া মন যাব সি তেতিয়াহে চাব। মেলাখন কিন্তু এটা যথেষ্ট ডাঙৰ এৰিয়াত পাতিছে আৰু এইফালে দেখিছেনে দেউতাকে পোহৰক এই সৰু সৰু বস্তুবোৰ চিনাকি কৰি দিয়াত সহায় কৰি দিছে। সি বুজি নাই পোৱা যদিও চাই কিন্তু সি যথেষ্ট আনন্দ পাইছে। আৰু এইফালে মই মা আৰু মোৰ কাৰণে অলপ বজাৰো কৰিলোঁ। সদায় ঘৰতে ভাবি আহোঁ আজি মই একো বস্তুৱে নিকিনো, কিন্তু মেলাখনলৈ অহাৰ পাছতে মোৰ মনটো অট'মেটিক চেঞ্জ হৈ যায়। এই প্ৰব্লেমটো বাৰু প্ৰত্যেকগৰাকী মহিলাৰে হয়নি বাৰু মোক জনাবচোন। আৰু আনফালে হৈছে আমাৰ পোহৰে মেলাত যিমানেই বস্তু দেখিছে সি সকলোবোৰ যেন আজিয়ে লৈ শেষ কৰি পেলাব তেনেকুৱা কৰিছে। আৰু এইফালে দেউতাকে কৈছে মই পোহৰক কোচত লৈ আছোঁ যেতিয়া ইমান ধুনীয়াকৈ লাইটিংবোৰ কৰিছে, মোকো ভিডিঅ' এটা কৰি ৰাখাচোন। সেয়ে মই ভিডিঅ' এটা কৰি ৰাখিলোঁ। কণ কণ মুহূৰ্তবোৰ মই ভিডিঅ' আকাৰে ধৰি ৰাখিছোঁ যাতে পাছত পোহৰে ডাঙৰ হৈ চাব পাৰে। মোৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।